নমস্কাৰ বন্ধু বান্ধৱীসকল, মেট্ৰিক পৰীক্ষাৰ্থীৰ বাবে এটা ডাঙৰ খবৰটো কি আমি জানো আহক। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্টৰ কেতিয়াকৈ দিব কেতিয়াকৈ নিদিয়ে বুলি ছাত্ৰ ছাত্ৰীসকল হয়তো ভাবি আছে। মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট যদিও সেৱা কৰ্তৃপক্ষৰ পৰা কোনো নটিফিকেশ্যন দিয়া নাই, তথাপি খুব 2-3 দিনৰ পাছত নটিফিকেশ্যন দিয়াৰ সম্ভাৱনাই অধিক। তথাপি মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট মে' মাহৰ শেষৰ ফালে বা মে' মাহৰ প্ৰথম ভাগত দিয়াৰ সম্ভাৱনা অধিক। আপোনালোকে মেট্ৰিক পৰীক্ষাত কোনোবাই যদি নম্বৰ প্ৰক্ৰিয়াত সন্তুষ্ট নহয়, তেতিয়া আপোনালোকে পুনৰ ৰিএভেলিউশ্যন কৰিব পাৰিব। তাৰ বাবে এইবাৰ এপ্লিকেশ্যন আৰম্ভ হ'ব জুনত আৰু এপ্লিকেশ্যনৰ ৰিজাল্টটো দিব জুলাইত। আৰু কম্পাৰ্টমেণ্টেৰী এক্সামসমূহ সাধাৰণতে পৰীক্ষাৰ দুমাহৰ পিছত ৰিজাল্টৰ দুমাহৰ পিছত অনুষ্ঠিত হয়। গতিকে ৰিজাল্টৰ দুমাহৰ পিছত অৰ্থাৎ জুলাই মাহত অনুষ্ঠিত হোৱাৰ সম্ভাৱনা অধিক। আৰু এই কম্পাৰ্টমেণ্টেৰী এক্সামৰ ৰিজাল্ট হয়তো আগষ্ট মাহতে দিব, যিহেতুকে শিক্ষাবৰ্ষত তেওঁলোকৰ নষ্ট নোহোৱাকৈ পাছ কৰাসকলৰ লগত সমপৰীক্ষা আগবঢ়াই নিবৰ বাবে ইয়াৰ ৰিজাল্টো সোনকালে দিব। গতিকে ভিডিঅ'টো ইমানেই।